চাৰি বাজি দে এই লকডাউনটো একদম সদায় বাঢ়ি আছে সদায় বাঢ়ি আছে কেতিয়াবা লকডাউন খুলিব এই লকডাউনটোৰ কাৰণে একদম বৰ হৈ আছোঁ ঘৰটোত এই এখন মিটিঙে পাতি দিয়া ভাল হয় নেকি লকডাউনত এইকেইটা হিৰিয়ানক ফোনে কৰোঁ ৰ হিৰাণ ক'ত যা মানে লকডাউনটো বাঢ়ি আছে না সদায় এখন মিটিং পাতি দিওঁ নেকি আজি তই আহি যাবি মোটামুটি 3টামান বজাত আহি পাওঁকে গধূলাকে আহিবি দে হ'ব দে মৰি লং লাগি যায় চিঙি লং লাগি যায় আগতে কি যা ৰে তোলে ন চাধা উঠ বেলটি গৈছি এখন আৰু কাই এনেকৈ থৈছি এতিয়া আহিব কচে মচে থৈ দিছি দাংনা বস্তু ঠিক হৈছে না বঢ়িয়া কি মিটিং খান হয় কি আনব চুব আপনি তো একলেহে বহি আছে একলে মানে হয়তো হয় আপোনাৰ আকলে মাতিলো এটা মাতিব লাগিছিল নেকি মাতক মই একলে কি মিটিং ৰ'বচোন মই এই বাখাৰক মাতি দিওঁ বাখাৰ যি বাখাৰে নে কি মাতক কওঁতে তই বাখাৰে কি কৰি আছা এই লকডাউনৰ মাজতে একে মিটিং এখন দিছিলোঁ হিৰাণকো মাতছোঁ মোৰ লগত আছে দে সোনকালা আহিব ৰ'ব হেৰি অলপ পানী দিয়ক আজি গোটেই গলটো শুকাই আছে অলপ গিলচ চিলচ এটা নেই মিটিং পাতিছি আপনিও বাখাৰ হৈছে বটলটো এতিয়া চাই যাব কিয় মাতিছিল মানে এই লকডাউন যি বাঢ়ি আছে সদায় এখন মই মানে মিটিং দিম বুলি ভাবিছোঁ হিৰাণক মাতিলো আপোনাৰ মতামতটো কি এই ঘেণ্টা লকডাউন দিছে এইগিলাহেন কলবা নৰে মানুহ এটা বাহিৰত সেই ইনকে এটা মানুহ চলে নেকি হেৰি নবহে কি ইনকে চলে মানুহ মৰি আছে পৃথিৱীত আপনি কি চলে নে চলবা লাগিব ইনকে কথা বেছি নকব হে মনে মনে গৰম দিছে মানুহ মৰি আছে মানুহ চলবা লাগিব ইনকে আপুনি লগত কিবা তৰ্ক কৰবা ধৰছি একলা বাদ আমি মিটিং কৈছো মিটিং তৰ্ক নহয় আহিয়ে কিবা কৈ দেখোন হ'ব ইলা বাদ দি মিটিং হে নকাইছো ইটা কি মানে কি লকডাউনটো যদি বাঢ়ে ডেটৰ প্ৰব্লেম আৰু যদি লকডাউনটো ইটা উঠে ডেটৰ প্ৰব্লেম মোৰ প্ৰব্লেম নহয় একলে গোটেই ভাৰতবৰ্ষ গোটেই বিশ্বৰে প্ৰব্লেম এইটো নহয় এইটো হয় মোৰ বুলি নহয় হ'ব এতিয়া এইগিলা বাদ দি তোমাক এতিয়া আমি প্ৰশ্ন সুধিম ওপৰতে অলপ প্ৰশ্ন কৰোঁ এতিয়া লকডাউনটো যদি এতিয়া উঠে দেই এতিয়া তোৰ কি আপনি তোক মাতছো না বাখাৰ মনে মনে থাক তোক মাতা নাই তোক সুধিলি তই কবি মনে মনে থাক এতিয়া লকডাউনটো যদি উঠে দিয়ে তোৰ কি প্ৰব্লেম দিয়ে তোৰ কি সুবিধা অসুবিধাটো তই কম সুবিধা মানে কি চৰকাৰে মোৰ কথাটো শুনকচোন তোক মই মনে থাক পাৰছো না আচ্ছা মই কৈ আছিলো কি আমাৰ কৰোণাত আমাৰ অসমৰ কিমান হেৰি হৈছে অসমৰ নহয় ভাৰতৰতো বেয়া দিয়ে এক ছেকেণ্ড ৰ'ব আৰু মাজতে মাত দিছে মাজতে কো মাত থাকক মোক কথা কবা দিবি মাজতে মাত নিবি মোৰ কথাখিনি কওক কিয় মাজতে মাত দিয়া তাৰপিছত ক'ব তই কৈছ নেকি মিটিং হয় পেলবা আমাৰ অসমৰ নহয় ভাৰতৰ নহয় গোটেই বিশ্বৰে সমস্যা হৈছে গতিকে মানুহ কিমান ক'ত পৰি আছে কি আৰু মাত দিছা মাজতে আপনি আপনার কি ব্রেইনত দোষ আছে নেকি আপনি মানে আৰু মাজতে দে এই লকডাউন যি দিছি মই গাৰ্লফ্ৰেণ্ডক লগ কৰবা যাব পাৰা নাই মোৰ কিমান টেনচন আপোনাৰ হাতে মোক ব্ৰেকআপ দিবা লৈ সেইটো কাৰণে মই জানো কি মোৰ টেনচন তোৰ এটা গাৰ্লফ্ৰেণ্ডটো ডাঙৰ নেকি গাৰ্লফ্ৰেণ্ডটো ডাঙৰ আপনার গার্লফ্রেন্ডৰ লগত কথা নাই দে বিশ্বৰ কথা প্ৰব্লেম লাগিব নেকি পৃথিৱীৰ কথা হ'ব তো একা চালি হ'ব নেকি এটা গার্লফ্রেন্ড কথা পাতে মানে মরবা রসি আপনি মনে মনে থাকক বেশি হাল্লা মনে থাকা যেটা প্রশ্ন হতো তেটা আনসার দিবি মাজতে মাত নাপাবি সর মাত দিম এটা তুই কো এই কাটুৱে উঠিলে বৰ কি কৰোনা হৈছে নেকি নহয় ৰ'ব আজি কিবা হৈ আছে দেখো বস্তুটো কি চৰকাৰে সাহায্য দিছে কিছুমানে সমস্যাত পড়ছি গতিকে কি হ'ব আৰু গতিকে কাবে কিবা এনেকে চলি আছে আৰু কিবাকে তোৰ কথাটো নহয় কি হলে আৰু মাজতে মাত দিছা তুমি এই মই চুলি আছে না গলাহান কিনা গিছি ডাঙৰ চাল আনি গিছি মই চুলি দিলি এই দাড়ি আছে না সাইকেল দাড়ি হৈ গিছি মই চলা কিমান পিন্ধি আছো চলত মাল বান্ধি গিছি মই বস্তা ছিলে পিন্ধি যা মাৰি মাজতে মাত পাইবি এখেতে যি কিবা চুলি দাড়িৰ কথা কৈ আছে কি গাৰ্লফ্ৰেণ্ডৰ কথা কৈ আছে কি কৈ আছে এগলা মানুহ পৃথিৱীত কহেৰ কি হৈ আছে খবৰ পা নাই
ভয়ত তোৰ কি মাথাত দোষ আছে নেকি সি এতিয়া বৰ্তমান কৰোণাত গোটেই পৃথিৱী একদম কঁপি আছে তই আপিৰ মাথা মাৰি আছা তাতে মানুহ মূল্য মোৰ ষ্টাইল খিনি মই কৰিব পাব লাগব তোৰ ষ্টাইল ঘৰত দে কৰনি যা বস্তা চিলনি ষ্টাইল মাৰা সময় নহয় কৰোণাৰ পেচেণ্ট নেকি এইটো কাহি আছে বাৰে বাৰে ষ্টাইল দিয়ে চাচোন চলি ষ্টাইল দিয়ে চুলি কাটবা দাঢ়ি কাটবা এনেহে গোটেই একদম বছ ষ্টাইল তাৰ তই এবাৰ মনে মনে থাকবি দে হাউকা ফাটি যাব তোৰ তই কৈ আছো মই কিমান কম মই এটা কথা কিমান কম মই অসমৰ নহয় ভাৰতৰ নহয় গোটেই পৃথিৱীৰ কথা আপোনালোকক বুজাই দিছো গতিকে এই লকডাউনৰ বিষয়ে মই কিমান কম কি ক'ব লগা আছে এই জধা মূৰ্খ এতিয়া এটা কথা হ'ব এতিয়া লাষ্ট সিদ্ধান্ত লকডাউনটো খোলা দিবা লাগবই লকডাউন কেনেকে খুলিব হে আপুনি যদি বৰ বাককে আছে আপোনাৰ মুখেন বছ চলা কিন্তু আপুনি কথা নকয় এতিয়া আমাৰ মিটিং উত্তাপ্ত দিছে এতিয়া আমি এইখিনিতে মিটিং সামৰণি মাৰিম বাই বাই গাইজ কথা কৈছে চুপ থাক কি হলে আপোনাৰ পানী ঢালক মৰিল নেকি তুমি অলপ পানী ঢালি দিয়ক মৰিল নেকি আপুনি কি হলে তুম চালা মোৰ মিটিং হৈ মোক মাৰবাইছা ওলো যা বাখাৰ ওলো তুই আপুনি ভাল কাম নকৰলাক মোৰ মিটিং হৈ মোক মাৰবাইছা যা ওলো মোৰ মিটিং হৈ মোক মাৰা যা না আমি মিটিং নকৰো মই যা হে কেমেৰা অন কৰছি কিন্তু কয় খাই আছা এতিয়া চাওক খাব দিয়ক হাই গাইজ ভিডিঅ' এটা বনালো কেনেকুৱা হ'ল কমেণ্ট কৰি ক'বা কিবা ভুল বান্ধি আছো তলত আৰু ভিডিঅ'বোৰ আমাৰ যিমান পাৰে শ্বেয়াৰ কৰি দিব আমাৰ ভিউজ কমি আছে বহুত কমি আছে ভিউজ নাহে একদম আৰু ভিডিঅ' যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু ভিডিঅ'টো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা ঘণ্টাটো দবাই দিব বঢ়িয়াকে সঁচা সঁচি মাৰি দিছিলি মোক বাই বাই অসমবাসীলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম